back to my channel and ৰাতিপুৱা শুই উঠিলো গাইছ অলপমান দেৰিকে টাইম হৈছে এতিয়া পুৰাপুৰি 9:30 ৰাতিপুৱাৰ সময়ত মানে শুই বেছি মজা লাগে চ 9টা মানলৈকে শুৱে আৰু কি কৰিব আৰু গাইছ মানে উপায় নাই আৰু গাইছ মানে ৰাতিপুৱাৰ পৰা আজি অলপমান মানে সেটিংটো ঘৰৰ অদলা বদলা কৰি দিলোঁ আপোনালোকক দেখাই আছোঁ চাব পাৰে আপোনালোকে আমাৰ ৱাল টিভিটো ফিটিং আছিল এইখিনি জেগাত মোৰ বিচনাখন আছিল এনেকৈ ঘূৰি আৰু আজি বিচনাখন মানে চিধা একদম লগাই দিছোঁ মানে গৰমত গাইছ ফেনখনৰ একদম তলতে বিচনাখন লগাই দিছোঁ এতিয়া থাকি মানে বিৰাট মজা লাগিছে সেইকাৰণে অলপমান দেৰিকৈ হ'লোঁ আৰু টিভিটো ৱাল টিভিটো ইয়াতে ফিটিং আছিল এইটো ইয়াতে ক্লেম্পটো ফিটিং আছিল এতিয়া মানে এই টিভিটো বেলেগ এটা ৰুমত লৈ গ'লোঁ কাৰণটো হৈছে মানে গাইছ এই ৰুমটোত মানে মই থাকোঁ যিহেতু ইউটিউবাৰ মানুহ না অলপ এডিটিঙৰ কাম চলাই আছোঁ ৰাতি অলপমান দেৰি হয় টিভিটোত মানে কেং কেং পেং পেং মাৰি থাকে চ' অলপমান ডিষ্টাৰ্ব হয় সেইকাৰণে মাদাৰক কৈ মই বোলো টিভিটো এই জেগাৰ পৰা মানে চেঞ্জ কৰিব লাগিব চ' ইয়াৰ পৰা উলিয়াই দি টিভিটো এনেকৈ ইটো ৰুমৰ পৰা বাহিৰ কৰি দি চাব পাৰে আপোনালোকে সেইটো ইয়াতে লগাই দিছোঁ টিভি একদম পূৰা ফ্ৰণ্টৰ ৰুমতে লগাই দিছোঁ এতিয়া মানে কিমান চাই থাকক ক'বলৈ গ'লে এতিয়া আৰু টেনশ্যন নাই আৰু আপোনালোকে মইনাক চাব পাৰে মইনা অকণমান আগতে ছোৱালী মানুহ ইমান দেৰিকেলৈকে মানে গাই চুৱে এই মানে মাথা বেয়া কৰি দিব গা ধোৱা বুলি এনেই আপোনালোকৰ আগত কৈছে কিন্তু গা ধুব যাবহে এতিয়া চাওক খোৱা বিচনা এতিয়া এই বৰ্তমান সময়ত ঠিক কৰিছে মাত্ৰ এই হৈছে আমাৰ ছোৱালী কি কৰিব আৰু মানে উপায় নাই ঐ বিয়া হ'লে গিৰেৰা দিব তাপিলাত খুব গম পাবি ভাই তেতিয়া মোক দুখ নেপি আৰু সদায় মাতি থাকোঁ তই নুঠয়ে দেখোন কিয় মানে 5টাত উঠছ ক'ত 5টাত উঠিলি এনেকুৱা দগাবাজ ফাঁকি মাৰে এই হৈছে আমাৰ মইনাজী বিচনা ঠিক কৰি মাইনা পালা এই কিটচেন আৰু কিটচেনত বনাই আছে আমালৈকে খুব ধুনীয়াকৈ খানা মইনা বঢ়িয়া বনাইছে কি ৱাও টেষ্টি মাল চেন চায়ে চাগে আপোনালোকে গম পাইছে দিছ ইজ কল খুন্দা মাছ মানে বেলেগ টেষ্টি মাল আৰু এইফালে বনিছে আজি তিয়ঁহ ভাজি মানে কোমোৰা ভাজি মানে ঘৰৰে কোমোৰা গাইছ খাই বেলেগ টেষ্টি লাগিব আৰু যিয়ে নহওক মানে গাইছ ৰাতিপুৱা শুই উঠি গৰম পানী মেইন গৰম পানী খাই ল'লে অলপমান গেছ চেছৰ প্ৰব্লেমটো কমে চ' মানে মেচিন বস্তু আছে গাইছ আজিকালি মানে চব মানুহৰ কাম আচান কৰিবৰ কাৰণে আহি গৈছে মেচিন চ' ময়ো পানীখিনি মেচিনতে গৰম কৰি দিলোঁ ইউ চুজ দিয়া ইউ হৈ গয়া আৰু ইউ পি লো আপোনাক গৰম পানী পানী চানী ধুনীয়াকৈ খালোঁ আৰু ব্ৰাদাৰ্ছ গুচি গ'ল আজি ৰাতিপুৱাই ব্ৰাদাৰ্ছৰ গাড়ী ৰাখিছিল এইফালে আৰু এতিয়া মানে খালী আৰু ব্ৰাদাৰ্ছৰ গাড়ী কেটিএম ইয়াতে নাই এতিয়া আছে ৰয়েল এনফিল্ড দিছ ইজ মাই বাচন্তি আৰু গাইছ এইফালে চাব পাৰে আপোনালোকে এইখন আমাৰ বেলকনি ইয়াতে ফকতীয়া আমাৰ আড্ডা হয় ফেমিলিৰ আৰু এইফালে এই ৰুমটো বাৰাণ্ডাৰ পৰা ওলাই এই ফ্ৰণ্টৰ ৰুমটোতে দিছোঁ টিভিটো ফিটিং কৰি মানে গাইছ মানুহ আহিব ডাইৰেক্ট চোফাত বহিব আৰু চাব পাৰিব এইফালে পুৰা টিভি মানে আৰু টেনশ্যন নাই আৰু গাইছ চাব পাৰে আমাৰ ঘৰতে সৰুকৈ লাইব্ৰেৰী এটা আছে কিতাপৰ মানে গাইছ কিতাপ বোলে যিমান পঢ়িলেও শেষ নহয় সেই আজৰি সময়ত আমি সকলোবিলাকে অলপ কিতাপবিলাক পঢ়োঁ এইবিলাক কিতাপ আমি অলপমান যুগুত কৰি ৰাখি থৈ দিছোঁ মানে পঢ়াৰ শেষ নাই গাইছ এইফালে এইটো চাব পাৰে এইটো হৈছে আমাৰ নামঘৰ গাইছ আৰু নামঘৰটোৰ পিছফালে ৰাখিছোঁ মানে অসুস্থমাক নতুনকৈ লৈছিলোঁ নাম দিছোঁ গাড়ীখনৰ অসুস্থমা এল্টো VXI প্লাছ আৰু এইফালে চাব পাৰে মহাভাৰতৰ পৌৰাণিক দিনৰ চিত্ৰ এখন নামঘৰত অংকন কৰা হৈছে অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ আৰু এইফালে চাব পাৰে গাইছ এডিনিয়াম ফুল মৰুভূমিত হোৱা ফুল আৰু এডিনিয়াম ফুলৰ এই যিটো পকা পাত থাকে এই পকা পাতটোত এই গুড়িটোত দিব লাগে গুড়িটোত দিলে এই পাতটোৰ পৰাই মানে গছজোপাই একদম যি খাদ্য পানী যি লাগে সেই খাদ্য পানী গ্ৰহণ কৰে আৰু ফুলবিলাক চাব পাৰে কি ধুনীয়াকৈ বাঢ়ি আহি আছে আৰু এইফালে মা আৰু আইতাই বৈ আছে কাপোৰ আৰু কাপোৰখন ইয়াতে আছিল এতিয়া ইয়াৰ পৰা এই জেগাৰ পৰা মানে এইফালে কাপোৰখন পালেগৈ শালৰ ওপৰত মানে পূৰা কাপোৰ বোৱাত ব্যস্ত হৈ আছে বৰ্তমান আইতা আৰু মাজি আৰু এইফালে এলেক্সা এলেক্সা কেঁচা ভাই হালচাল এইফালে এলেক্সা আৰু এইফালে চিটু কুকুৰ হৈছে প্ৰভুভক্ত প্ৰাণী সেইকাৰণে এটা নহয় দুটা ৰাখি থৈ দিছোঁ
পাটনাৰুৱা হালচাল কেঁচা ভাই পাটনাৰুৱাৰ খবৰ লোৱাই নাই ৰাতিপুৱাৰ পৰা মানে কি টেনচন হৈছে নেকি ভাই কিবা টেনচন একো নাই মই এতিয়া গাহৰিৰ দানাৰ মাথা মাৰি পাটনাৰা মানে ৰাতিপুৱাৰ পৰা এইফালে কচু আনিছে কচু কাটিছে কাটি এইফালে বৰ্তমান সিজোৱাত ব্যস্ত হৈ আছে মানে বতৰ চাব পাৰে গাইছ ৱেডাৰ আজি কোনো ধৰণৰ ৰ'দ নাই কোনো ধৰণৰ বৰষুণ নাই অলপ অলপ বতাহ বলি আছে আৰু গাইছ এই বতাহৰ মাজতে পাটনাৰে ৰখি লৈ বস্তিত ধুনীয়াকৈ মানে গাহৰিৰ কাৰণে খাদ্য সিজোৱাত ব্যস্ত পাটনাৰ অ'কে ভাই হাই বলো একবাৰ বঢ়িয়া 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 গাইছ ৰাতিপুৱাই পুৱাই মোৰ একদম প্ৰধান কাম হৈছে মানে গাহৰিৰ লগত লাগা গাইছ মানে গাইছ চাকৰি বাকৰি নাই কিনো কৰিম উপায় নাই সেইকাৰণে ফাৰ্ম হাউচখন দিছোঁ গাহৰিৰ আৰু পুৱা গধূলি এই গাহৰিকেইটাৰ লগতে অলপমান টাইম পাছ কৰি থাকোঁ আৰু গাইছ মানে কষ্টৰ ফল বোলে সদায় মিঠা হয় সেয়ে মিঠা হয় নে তিতা হয় সেইটো পিছত দেখা যাব কষ্ট অব্যাহত আছে Hamza is vlogging. এইফালে এজনী গাহৰিয়ে পোৱালি দিছিল মোটামুটি 15 দিন হৈছে আৰু 15 দিনৰ পোৱালিবিলাক চাব পাৰে আপোনালোকে পুৰা 11টা পিগলেট বন্ধ কৰিছে আৰু এতিয়া মানে পুৰা খোৱাত ব্যস্ত হৈ আছে ইহঁতে নিকাল বাহাৰ চাব পাৰে আপোনালোকে এইফালে খাদ্যটো খুব ধুনীয়াকৈ ৰেডি কৰি থৈ দিছোঁ গাহৰিৰ খাদ্যটো সিজিব লাগিব আৰু এতিয়া মানে গাহৰিৰ একদম ফাৰ্মবিলাক মানে পুৰা একদম মানে লেতেৰা হৈ আছে এতিয়া অলপমান চাফ চিকুণত থাকিলেহে বেমাৰ আজাৰবিলাক কমি থাকিব চ' অলপমান এতিয়া চাফ চিকুণ কৰাত মই ব্যস্ত হৈ যাম চ' আপোনালোক অলপমান ৱেইট কৰক 10 মিনিট পিছত আকৌ মানে আহি আছোঁ আৰু মাতাশ্ৰীয়ে ধৰিব গৈছিল মানে মাছ আৰু মাছ চাব পাৰে পথাৰৰ পৰা এই মুহূৰ্তত যায় এই মুহূৰ্তত মোটামুটি 5 কিলোমান মাছ হ'বনে মা এটা 5 কিলোমান মাছ ধৰি লৈ আহিছে মানে ৰোৱাৰ মাজত এই ৰ'দত মানে মাছবিলাক ওলাই অলপমান কক বকাই আছিল আৰু এতিয়া আজি তাৰমানে ভোজন মইনা চাই ল মাছ ভাই তোৰ কাম নাই হা ময়ে ৰৈছোঁ বোলে আৰু একদম মাছ পুৰা আজি পুৰা খানা ৰোৱাৰ মাজত ধৰিছে আমাৰ বহুত টাইম বিৰতিৰ মূৰত আপোনালোকক লগ পালোঁ একদম ফাৰ্ম হাউচৰ পৰা গা পা ধুই একদম ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া মানে মেইনলি খানা গাইছ খানাটো খাই লওঁ পেট একেবাৰে আলু কচু খুন্দি দিছে মানে গাইছ অসমীয়া সমাজৰ একদম চবতকৈ টেষ্টি খাদ্য পইতা ভাত লগত আছে গৰৈ মাছ আৰু অলপমান আলু পিটিকা মানে আজি খানা একদম মানে পুৰা ফেণ্টাষ্টিক বুলি কৈছে আৰু আজি খানা আৰু মানে গাইছ ভাত পানী খাই অলপমান ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লোৱাৰ ফলত মানে টোপনি আহিয়ে গ'ল মানে গাইছ ফাৰ্ম হাউচৰ পৰা ৰাতিপুৱা টাইমত অলপমান ইয়াতে কাম চাম কৰি যোৱাৰ পাছত ঘৰত মানে গাইছ অলপমান কিবা ভাগৰ লাগে সেইকাৰণে অলপমান শুই দিলোঁ আৰু শুই একদম ফ্ৰেছ হৈ মুখ চুখ ধুই এতিয়া পাই গ'লোঁ আকৌ এবাৰ ফাৰ্ম হাউচত মানে গাইছ গৰমটো অলপমান বেছিকৈ দি আছেতো চ' গাহৰিবিলাকৰ অলপমান পানী চানীৰ প্ৰয়োজন হয় আৰু মানে গাইছ মই দিনটোৰ বেছিখিনি সময় ফাৰ্ম হাউচতে থাকিবলগীয়া হয় ফাৰ্ম হাউচ আৰু অলপ ঘৰৰ ওচৰে পাজৰে মাটি অলপমান এনেই পৰি আছে তাতে খেতি চেতিত অলপমান ব্যস্ত থাকোঁ মানে টাইম পাওঁ অকল ৰাতিহে মানুহে মোক সেইকাৰণে বৰ্তমান সময়ত মানে নিশাচৰ বুলিয়ে কয় গাইছ মানে দিনটো এইবিলাকত ব্যস্ত থাকোঁ ৰাতিপুৱা 8মান বজাৰ পৰা একদম পূৰা হাত ভৰি মাৰি থাকিবলগীয়া হয় আৰু গধূলিহে মোটামুটি 4টা বজাত ইয়াতে আকৌ খাদ্য দিব লাগে গাহৰিক তাৰপাছত গাহৰিও আছে মানে 30টামান গাইছ চ' অলপমান সেই আৰু মানে কি কৰিব চব চেছ বুলি কৈছে আৰু চ' গধূলিহে অলপমান টাইম পাওঁ মানে ওলাবৰ কাৰণে আৰু এতিয়া চব ক্লিয়াৰ হৈয়ে আছে গাহৰিৰ এতিয়া অলপমান আকৌ যাওঁ ঘৰৰ ফালে ঘৰত যাম তাৰ আগতে মানে আপোনালোকক দেখাইছোঁ এইফালে কৰিছিলোঁ অলপমান খেতি চাব পাৰে আপোনালোকে ইয়াত লগাইছিলোঁ মূলা আৰু ৰ'দটো ইমান দিছে বৰষুণ একেবাৰে নাই চ' সেইফালে অলপমান মানে মাটিটোৰ চাগে জীপটো
হিটটো কমি গৈছে সেইকাৰণেহে মূলাবিলাক ভালদৰে গজা নাই অলপ চলপ গজি আহি আছে কিন্তু ইট ইজ ভেৰি বেড গাইজ কষ্ট কৰিছিলোঁ কিন্তু ফল একো নাপালোঁ এইফালে নেট ছেট কিনি আনি চব মানে পইচা মুখা এনেই গ'ল বুলি ক'ব পাৰি আৰু কিন্তু এটা আছে ভাল খবৰ চাব পাৰে গাইজ এইফালে নেচেৰাবিলাক চাওক না নেচেৰাৰো খেতি অলপমান কৰিছিলোঁ কিন্তু একদম পূৰা নেচেৰাৰ গছ হাইট মানে পহাই বাঢ়ি আহি আছে আৰু এইফালে লগাইছিলোঁ পালেং শাক সেইফালে ধনিয়া কিন্তু এইবিলাক গজা নাই গজিব চাগে অলপমান মটৰেৰে পানী চানী মাৰি মানে এইবিলাক ক্লিয়াৰ কৰি দিব লাগিব কি কৰিব আৰু গাইজ মানে উপায় নাই এইবিলাকে কৰি চলিব লাগিব যিহেতু চাকৰি বাকৰি নাই আৰু যিয়ে নহওক মানে গাইজ বকোতে ভিডিঅ'টো হৈ গ'ল বহুত দীঘল আৰু এতিয়া মানে গাইজ ভিডিঅ'টো শেষ কৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিয়ক টিল দেন টাটা বাই বাই